हेलो फ्रेंड्स गुड इवनिंग आपनालोक सकलोके मोर मीनाक्षी ब्लग आसामिज चेनेलলৈ स्वागतम जनाइছোঁ। আজি আমি सुनारीर পৰা ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ মানে আমি আজি প্ৰথমতে আমগুৰিলৈ যাম। আমগুৰিৰ পৰা কাইলৈ যোৰহাটলৈ ৰাওনা হ'ম। এতিয়া আমি আমগুৰিলৈ যোৱাৰ পথত ভাবিলোঁ কি ভাতটো আৰু ঘৰত মানে অকণ মাহঁতক কষ্ট নিদিয়াকৈ ভাবিলোঁ। বহুত দিন খোৱাও নাই ধাবাতে ভাত খাই যাওঁ তেনেকৈ ভাবিলোঁ। আমি এতিয়া চৰাইদেউ এখন ধাবাত সোমাইছোঁ। চৰাইদেউ ফেমিলি ধাবা বুলি কয়। এই ফেমিলি ধাবাখনতে আমি এতিয়া খাই বৈ মেলি ঘৰলৈ যাম। ব'লক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু কি কি দেখা যায় চাই গৈ থাকিব। এতিয়া আমি অৰ্ডাৰটো দিলোঁ, দুটা থালি দিছোঁ। তেওঁ মাছ খাব, ময়ো মাছেই খাম বাৰু কাৰী। তাৰপিছতে আৰু মাংসটো আজি নাখাওঁ, কাইলৈ খাম নেকি। আৰু আহিব আৰু অলপ পাছত এতিয়া ৱেইট কৰি আছোঁ। তাৰপিছতে থালিখন আপোনালোকক দেখাম। তাৰপিছতে আপোনালোকে চাব। আপোনালোকে যদি আহে কেতিয়াবা চৰাইদেউলৈ তেতিয়া এখন চৰাইদেউ ফেমিলি ধাবা বুলি আছে, সেইখনতে ৰাস্তাত এতিয়া আছে মানে দুদৰালি কিনাৰত আছে। আপোনালোকেও সোমাই মেলি ইয়াতে খাব পাৰে আৰু খাই মেলি কেনেকুৱা। তাৰপিছতে থালিখন আহক, তাৰপিছত মই পুনৰ আহিম। মানে ৱেটাৰজনে আহি ক'লেহি যে মানে ভাজিখিনি অকণমান ঠাণ্ডা হৈ আছে, যিহেতুকে মই মানে ঠাণ্ডাটো খাই বেয়া পাওঁ, সেইটো কাৰণে চবখিনি মানে অকণমান নৰ্মেলকৈ গৰম কৰি দিবলৈ কৈছোঁ। সেইটো কাৰণে অলপ টাইম লাগিছে। আৰু আমি মানে নৰ্মেলকৈ আমি এটা কেবিনত খাইছোঁ। নৰ্মেলি বাহিৰতে আছে কিছুমান ডেস্ক, তাত আমি নাই খোৱা, এটা কেবিন ৰুমত খাইছোঁ। আৰু মানে এখন চিম্পুল ধাবা হয়, ইয়াতে ইমান ডেক'ৰেট নাই কৰা। তথাপিতো আৰু খানাটো চাই ল'ম কেনেকুৱা হয়। যদিহে ভাল পাওঁ নিশ্চয় আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু আপোনালোকক মই ধাবাখন ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। ফাইনেলি আমাৰ থালি দুটা আহি পালেহি। সেইটো লাইটিং মানে অকণমান ইয়াৰ পাৱাৰটো কম আছে, সেইটো কাৰণে ভালদৰে মই হয়তো দেখুৱাব নোৱাৰিছোঁ। লাইটৰ পোহৰটো মানে কম আছে পাৱাৰটো, সেইটো কাৰণে ভালকৈ দেখুৱাব নোৱাৰিছোঁ। চব এইখন আমাৰ দুখন থালি, এইখন এওঁৰ থালি আৰু এইখন মোৰ থালি। এয়া হৈছে মাছৰ কাৰী, ফিছ কাৰী দুটা প্লেট। আৰু এইটো হৈছে চিম্পুল ভাত, দালি, চব্জি, পাপৰ, টেঙা, তিয়ঁহ, পিঁয়াজ টুকুৰা, অকণমান আচাৰ, অকণমান চাটনি। আৰু এখন মোৰ থালি। এতিয়া আমি খাই লওঁ, খাই বৈ পিনি আপোনালোকক লগ পাই আছোঁ। এখন হৈছে চৰাইদেউ ফেমিলি ধাবা। ভালকেনে লাইটটো মানে জ্বলি আছে, চেনেলটো ভালকৈ দেখাব পৰা নাই। এতিয়া আমি ভাত পানী খাই বৈ ইয়াৰ পৰা ওলালোঁ, যাবলৈ বুলি ওলালোঁ। আৰু তাৰপিছতে গৈ মেলি ঘৰত লগ পাই আছোঁ। ইয়াতে এতিয়া 8টা বাজিবই হ'ল, গতিকে বেছি দেৰি কৰি নাথাকোঁ, সোনকালে গৈ পিনি ঘৰ পাই লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বাই বাই। এতিয়া আমি আহি ঘৰ পালোঁহি সোনাৰীৰ পৰা। আমগুৰি আহি পাইছোঁহি। আমি আহিছিলোঁ তাৰ পৰা 6:30 আৰু ইয়াৰ আহি পাইছোঁহি 9:30। আমাৰ ধাবাত খাওঁতে মেলোঁতে সম্পূৰ্ণ 1 ঘণ্টা লাগি গ'ল। গতিকে আহোঁতে আৰু আমি লাহেকৈ আহিছোঁ বাৰু, ইমান স্পীড অহা নাই। আহোঁতে আমাৰ সম্পূৰ্ণ 9:30 বজাত আহি পিনি ঘৰ পাইছোঁহি। যিহেতুকে আমি খাই মেলি আহিছোঁ, গতিকে ইয়াতে আমি অলপ ফ্ৰেছ হৈ মেলি আহিলোঁ আৰু এতিয়া শুবৰ কাৰণে। তাৰপিছতে ভাবিলোঁ কি মই বোলো ভিডিঅ'টো ইমানতে অন্ত পেলাই থৈ যাওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব। আৰু যদিহে আপোনালোক মোৰ ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই আহিবলগীয়া প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে যদিহে বেল আইকনটো প্ৰেছ কৰে তেতিয়া পাই থাকিবলৈ সক্ষম হ'ব। গতিকে সেইটো কৰিবলৈ কেতিয়াওৱে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। শুভৰাত্ৰি।